নমস্কাৰ, মোৰ নাম শ্ৰী নিবেদিতা কলিতা। মই আবৃত্তি কৰিব বিচৰা কবিতাটোৰ নাম হৈছে দুৰ্ভগীয়া আই মাতৃ, কবি ডি জুনিয়ৰ। মোৰ দেশৰ দুৰ্ভগীয়া আই মাতৃসকল, সকলো থাকিও আজি নিসংগ। মৰম কালতেই হেৰুৱালি নিজৰ সন্তানৰ সতে থকা দশৰী সুখৰ সম্ভাৰ। আজি নিজস্ব বুলিবলে আছে মাথো আশ্ৰমৰ অনেক যুগল বন্ধু মৰম, যাৰ সতে অলপ হাঁহিব শিকিছা, জীয়াই থকাৰ প্ৰেৰণা পাইছা। মানুহবোৰ কিয় এনেকুৱা, ইমান নিষ্ঠুৰ, মানৱতাহীন, গুৰুত্বহীন এক শিলৰ হৃদয়ৰ মানুহ। কঠোৰ দুখ বেদনা সহ্য কৰি 9 মাহ 9 দিন গৰ্ভত ৰাখি গৰ্ভস্ৰাৱ কৰা মোৰ আই মাতৃসকলৰ ভৰি চুই সেৱা কৰিব এৰি দুৰ্গা মাক সেৱা কৰিব যাওঁ। আমাৰ মাসকল দুৰ্গা মা নহয়, আমাৰ মাসকল সৰস্বতী মা নহয়, এই সকলোবোৰতো একেই মা। আমাৰ মাসকলক আমি কিয় শুশ্ৰূষা কৰিব নোৱাৰো যে বৃদ্ধাশ্ৰমত থব লাগে তেওঁলোকক? এই শিক্ষিত সমাজখনত ইমান ভুলস্থিত জঘন্য কাণ্ড, অসহায় পিতৃ-মাতৃ, কুলাংগাৰ পিশাচৰূপী পুত্ৰ, চূড়ান্ত অৱহেলা মোৰ এই দেশখনত, যে নিজৰ আই মাতৃসকলৰ এমুঠি হাঁহিৰ পৰা আঁতৰাই যন্ত্ৰণাৰ মাজলৈ ঠেলি দিয়ে। জীৱন যুদ্ধত যুঁজাৰু মোৰ দেশৰ আই মাতৃসকল পিশাচৰূপী পুত্ৰৰ সুগৰি বঞ্চিত মৃত্যুপথৰ যাত্ৰী, এক আনন্দহীনতা জীৱন।